Noratham. দুখনকৈ চিতা মোৰ ঘৰত কোনে জ্বলালে ৰাম লক্ষ্মণ সীতাৰ সোণালী ত্ৰিবস্তুৰ দুডাল বাহু কোনে ভাঙি চিঙি খানবান কৰি থৈ মদ খুৰা মদ আজিকালি মদ নোখোৱালে বেছিভাগ মানুহে শ্মশানলৈ নাযায় মদ লাগিবই মোৰ কুকুৰ মনা আজুৰীয়া দুৰ্বৃত্তবোৰক ময়ো এনেদৰে জীয়াই জীয়াই চিতাত জ্বলাম নোৱাৰে তাই যাব তই কোন মই সপোন বৰুৱা মই বাস্তৱ চৌধুৰী উঠি হৈ থকা সকলে লহৰাই হক লাগে বাস্তৱত বেগৰে হেঁচি ধৰে বাস্তৱত সাহস আছে যদি তাই কেন্দ্ৰতে বাস্তৱত কাৰণ প্ৰেম মানে তোমালোকৰ বাবে টকা সম্পত্তি আৰু অবাধ যৌনতা কিন্তু আমাৰ বাবে প্ৰেম মানে হ'ল ত্যাগ মাই ফুট মই আছি জয়ন্ত মাধৱ দত্ত
এই ৰাতিটো মন্দিৰত পৰ দিছো এই সুযোগটো বিচাৰি অৱশেষত সুযোগটো পালো হেই পুরুষের যদি না থাকে লাশ নারী দিয়েই দেহর ভাব এটা কই মই সকলো আমি জানি তো মরে